প্ৰথমতে সংগীতৰ প্ৰেৰণা পেজটিৰ যোগেদি সমূহ ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ আৰু লগতে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই লক্ষীপ্ৰিয়া মৰাণ আপোনালোকলৈ মোৰ এটি আধুনিক গীতৰ শৰাই আগবঢ়াবলৈ লৈছোঁ। আচলতে এটি মোৰ দ্বিতীয়টি গীত আৰু গীতটিৰ নাম হৈছে সেউজীয়া অসম আৰু এই গীতটিৰ কথা আৰু সুৰ কৰিছে যতীন মামাই, সংগীত কৰিছে ফেণ্টম দাই আৰু মিক্সিং আৰু মাষ্টাৰিং কৰিছে বিক্ৰম দাই। আশা কৰিছোঁ আপোনালোকে মোৰ এই গীতটি শুনি ভাল পাব আৰু আঁকোৱালি ল'ব আৰু মোৰ এই সংগীতৰ যাত্ৰাক আগবাঢ়ি যাবলৈ সহায় কৰিব। আৰু যদি আপোনালোকে মোৰ এই গীতটি ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মরণে, নয়নে সপনে, জিম তোমাকে